স্বাধীনতাৰ উপলক্ষে ৭৭তম স্বাধীনতা উপলক্ষে আমি এটি আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাই ৰচনা কৰা হিন্দুৰা গীতজনাৰ কেইটামান কথা আমি ক'ব বিচাৰিছোঁ। এই কথাকেইটাত আমি আইনষ্টাইনৰ কিছু বৈজ্ঞানিক তথ্য তথা ভিত্তি আছে বুলি আমি অনুভৱ কৰিছোঁ। কথা হ'ল কি, গীতজনাত উল্লেখ কৰিছে, দেহৰ বিচাৰ কৰি মনমেলি ভাই পিতা পুত্ৰ মৰি হবে আগতে হেৰাই, যতকে উপজে মানে একে কৰ্মে যায় তথাপিতো নমনকে নেও দেহৰ বিলাই। আচ্ছা, এইকেইটা কথা পিতা পুত্ৰ মৰি হবে আগতে হেৰাই, অৰ্থাৎ পিতা পুত্ৰ মানে কৈছে কি, আমাৰ এইটো কথা প্ৰত্যেকেই জানে যে আমাৰ দেহত যিমানবিলাক কোষ আছে, পূৰ্ব কোষবিলাকক পিতৃৰ কোষ বুলি কোৱা হয়। আৰু সেই পিতৃৰ কোষতেই কি হয়, আমাৰ অপত্য কোষ, অৰ্থাৎ সেইবিলাক যিবিলাকক আমি পুত্ৰ বুলি কোৱা যায়, সেইকাৰণে কৈছে পিতা পুত্ৰ। অৰ্থাৎ এই কোষবিলাকৰ মৃত্যু হয়। মৃত্যু হ'লে মানে কি হয়, আমাৰ বাৰ্ধক্য আহে। কাৰণটো কি, প্ৰত্যেকটো কোষতেই তিনিটা গুণ থাকে, ১৭ তম। এই ১৭ তম গুণৰ ভিতৰত যদি ৰজ আৰু তমগুণ সেই চেলটোত সেই কোষটোত বেছি থাকে, তেতিয়াহ'লে সাত্বিক গুণৰ যিটো গুণ অলপ কম হৈ থাকিলেও সি স্বাধীন চেতিয়াভাৱে কাম কৰিব নোৱাৰে। আৰু এই কি কয়, ৰজ আৰু তমগুণে তাক ডমিনেট কৰি ৰাখে। সেইকাৰণে তাত আকৌ যেতিয়া কোষৰ জন্ম হ'ব, আকৌ যেতিয়া অপত্য কোষৰ জন্ম হয়, তেতিয়া সি কি হয়, মৃত্যুৰ মুখলৈ গতি কৰে। পিতৃ কোষো মৃত্যুৰ মুখত গতি কৰে আৰু পুত্ৰ কোষো গতি কৰে মৃত্যুৰ মুখলৈ। সেইকাৰণে গুৰুজনাই তাত কৈছে, পিতা পুত্ৰ মৰি হবে আগতে হেৰাই। এতিয়া মই জীয়াই আছোঁ, মোৰ সন্মুখতে কি হৈছে, মোৰ দেহৰ সকলো কোষ ইতিমধ্যে মৃত্যুৰ মুখলৈ গতি কৰিছে মোৰ খাদ্য প্ৰাণৰ অভাৱত। অৰ্থাৎ মই সাত্বিক আহাৰ মই যোগান দিব পৰা নাই মোৰ দেহটোক, আৰু সাত্বিক জ্ঞান বুদ্ধিৰে মই ভগৱানৰ গুণানুকীৰ্তন কৰিব পৰা নাই। সেইকাৰণে মই সেই কোষসমূহক মই মানে ব্যাপন প্ৰচাৰে মই মানে নিষ্কাশন কৰিব পৰা নাই। সেয়েহে কি হয়, সাত্বিক জ্ঞান বুদ্ধিৰে যদি আমি সেইবিলাক কৰোঁ, তেতিয়া আমাৰ সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত আমি যথেষ্টখিনি অৰিহণা আগবঢ়াব পাৰিম। হওক বিশেষকৈ আমাৰ উঠি অহা যুৱ প্ৰজন্মই, এই যুৱ প্ৰজন্মৰ মাজত যি উচ্ছৃংখলতা, আমি যুৱ উচ্ছৃংখলতা দেখা পাইছোঁ, এই যুৱ উচ্ছৃংখলতাই কি কৰিছে, আমাৰ সমাজখনক এক অৱক্ষয় পথলৈ গতি কৰাই নিছে। গতিকে এই আধ্যাত্মিক জ্ঞানবিলাক যদি থাকে, তেতিয়াহ'লে আমাৰ যদি তামসিক জ্ঞানবিলাক তামসিক আহাৰবিলাক ত্যাগ কৰি সাত্বিক আহাৰ যদি গ্ৰহণ কৰে, আৰু সেই সাত্বিক আহাৰ গ্ৰহণ কৰিলে আমাৰ দেহটো কি হ'ব, সুস্বাস্থ্যৰ গৰাকী হ'ব। আৰু হত্যা, লুণ্ঠন, অসূয়া এইবিলাক যিবিলাক অপ্ৰীতিকৰ ঘটনা, সেই ঘটনাবিলাক কেতিয়াও নঘটে। আৰু সমাজখন এখন সুশৃংখলিত সমাজ হিচাপে গঢ় লৈ উঠিব, লগতে এখন সুস্বাস্থ্যৱান সমাজ হিচাপে মানে আমি পাবলৈ সক্ষম হ'ম। হওক আৰু আমাৰ উঠি অহা নৱ প্ৰজন্ময়ো পাব। সেই গতিকেই আমি এই কথাকেইটাৰ প্ৰতি যে আকৌ সেয়েহে আমাৰ কোষবিলাক যাতে মৃত্যুৰ মুখত নপৰে, মৃত্যুলৈ মুখলৈ আমি এতিয়া কৰিছোঁ কি, মৃত্যুৰ মুখলৈ ঠেলি আমাৰ কোষসমূহ তাৰ প্ৰতিযোগিতাত আমি নামি পৰিছোঁ। আমাৰ উঠি অহা প্ৰজন্মই সেই প্ৰতিযোগিতাতহে আমি অংশগ্ৰহণ কৰিছোঁ। কিন্তু আমি এখন সুস্থ সমাজ উপহাৰ দিবৰ কাৰণে তাৰ বাবে আমি প্ৰতিযোগিতাত নামি পৰা নাই, যাৰ বাবে মোৰ দেহাটোক মই মৃত্যুৰ মুখলৈ ঠেলি ঠেলি মই কি কৰিছোঁ, একেবাৰে মানে বাৰ্ধক্যজনিত কাৰণত মই মানে বাৰ্ধক্য ভোগ কৰি আছোঁ। সেয়েহে আমি এটা কথা আহ্বান কৰিম উঠি অহা নৱ প্ৰজন্মৰ কাৰণে, যে আমি তামসিক আহাৰ ত্যাগ কৰি সাত্বিক আহাৰ গ্ৰহণ কৰি আমি সাত্বিক জ্ঞান বুদ্ধিৰে আমি যদি ভগৱানৰ গুণানুকীৰ্তন কৰোঁ, তেতিয়া নিশ্চয় আমাৰ স্বাস্থ্য অটুট থাকিব, আৰু আমি সুস্বাস্থ্যৰ গৰাকী হৈ আমি এখন সুস্থ সবল শক্তিশালী তথা সুস্বাস্থ্যৰ এখন সমাজ আমি উঠি অহা প্ৰজন্মক আমি উপহাৰ দি থৈ যাব পাৰিম। ইয়াকে কৈ আপোনালোকৰ শ্ৰীচৰণত মোৰ সৰ্বতি দুখৰ বাবে মাৰ্জনা জনাইছোঁ।